টাইমছৰ আটাই দৰ্শকে আমি স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ এজন বিশিষ্ট যোগাচাৰ্য গব্যসিদ্ধ ডক্টৰ প্ৰহ্লাদ দাসৰ ওচৰত। ছাৰ, আপোনাক প্ৰণাম জনাইছোঁ। নমস্কাৰ। আমি শুনিছোঁ আপুনি পঞ্চগব্য আয়ুৰ্বেদ, যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসাৰ সৈতে জড়িত। বিভিন্ন ব্যাধিযুক্ত ব্যক্তিক আপুনি চিকিৎসা প্ৰদানো কৰিছে। এইখিনিতে মই এটা আপোনাক জানিব বিচাৰিছোঁ, আপুনি যে গব্যসিদ্ধ, খুব আমি স্বাভাৱিকভাৱে এইটো শুনা নাই, আপুনি অকণমান ক'ব নেকি এই গব্যসিদ্ধ কাক কয় বা এইটো কেনেকৈ আপুনি ক'ত ইয়াৰ শিক্ষা গ্ৰহণ কৰিলে? হয়, গব্যসিদ্ধিটো আমাৰ অসমৰ কাৰণে এটা নতুন বিষয়। আচলতে অসম নহয়, গোটেই ভাৰতৰ কাৰণে এটা নতুন বিষয়। 2015 চনত এই বিষয়টো আমি প্ৰথমতে পাইছিলোঁ। গব্যসিদ্ধৰ যিটো ইউনিভাৰ্চিটি আছে, পঞ্চগব্যৰ ট্ৰিটমেণ্ট হয়। ইউনিভাৰ্চিটিখন চেন্নাইত আছে আৰু মই চেন্নাই ইউনিভাৰ্চিটিত পঞ্চগব্যৰ ট্ৰেইনিং লোৱা ডক্টৰী তাতে মই পঢ়ি আছোঁ। মোৰ ফাইনেল পৰীক্ষাও গুচি গৈছে। মোৰ লাষ্ট প্ৰেক্টিছো শেষ হ'ল। ডিচেম্বৰত মোৰ চাৰ্টিফিকেট পাম মই এজ এ ডক্টৰ হিচাপে। তো পঞ্চগব্যৰ ট্ৰিটমেণ্টটো হৈছে গৰুৰ মূত্ৰ, গোবৰ, দৈ, গাখীৰ আৰু ঘি। এই পাঁচটা বস্তুক পঞ্চগব্য বুলি কোৱা হয়। এই পাঁচটা গৰুৰ যিখিনি ধন বুলি ক'ব লাগিব, গৰুৰ যিখিনি ধন, এই ধনখিনিৰে আমি বিভিন্ন মাৰাত্মক ৰোগ ভাল কৰিব পাৰি। কেঞ্চাৰৰ পৰা আদি কৰি টিবি, কেঞ্চাৰ, বিভিন্ন ৰোগ, মানুহৰ শাৰীৰিক ৰোগত মানুহৰ যি যি ৰোগ হ'ব পাৰে, 99% ৰোগ আমি পঞ্চগব্যৰ জৰিয়তে ভাল কৰিব পাৰোঁ। আৰু এইটো ইতিমধ্যে প্ৰামাণিক আৰু ব্যৱহাৰিক হিচাপে প্ৰমাণিত হৈছে। আচলতে এই বিষয়টো আচলতে আয়ুৰ্বেদৰ এটা ছাবজেক্ট। হয়, আয়ুৰ্বেদৰ ভিতৰত আয়ুৰ্বেদৰ পৰা যদি আপুনি পঞ্চগব্যটো বাদ দিয়ে, মানে গৰুৰ যিখিনি গৌমূত্ৰ, গোবৰ, গাখীৰ, দৈ কথা কোৱা আছে, সেই ছাবজেক্টটো বাদ দিলে আয়ুৰ্বেদো আধৰুৱা হৈ যাব, হয়, সম্পূৰ্ণ নহয়। তো এই বিষয়টো আমাৰ বিশিষ্ট চাইণ্টিষ্ট ভাই ৰাজীৱ দীক্ষিত, যিজনক আমি বহুতে জানো, APJ আব্দুল কালামৰ লগত তেখেতে কাম কৰাৰ বিষয় আছিল। তেখেতে এই বিষয়টোতো ৰিচাৰ্চ কৰি যেতিয়া দেখা পাইছে যে গৰুৰ পৰা বিভিন্ন ৰোগ ভাল কৰিব পাৰি, তেতিয়া এই বিষয়টো তেখেতেই প্ৰথমতে ৰিচাৰ্চ কৰি আগবঢ়াইছিলে আৰু সম্পূৰ্ণ শেষ কৰিছে আপোনাৰ তেখেত মৃত্যু হোৱাৰ পিছত ডক্টৰ নিৰঞ্জন বৰ্মা। তেখেত এজন চেন্নাইৰ বিশিষ্ট ব্যক্তি। তেখেতে ইউনিভাৰ্চিটিখন যেতিয়া ষ্টাৰ্ট কৰিব খুজিছিলে, তাৰ কাৰণে তেওঁ প্ৰমাণ দিছে যে পঞ্চগব্যৰ পৰা ট্ৰিটমেণ্ট কৰি ভাল কৰিব পাৰি। আৰু মাদুৰাই হাইকোৰ্টে ইয়াত জাজমেণ্ট দি ইয়াক পাৰিত কৰিছে, পাছ কৰিছে। আৰু এই কোৰ্চটোত বিশ্বৰ প্ৰথম হয়তো এনেকুৱা ট্ৰেইনিং বা এনেকুৱা এটা ডক্টৰী ট্ৰেইনিং, যিটো ট্ৰেইনিঙৰ কৰাৰ পিছত যিটো ডক্টৰী চাৰ্টিফিকেট পোৱা যায়, ডক্টৰী চাৰ্টিফিকেট কোৰ্টৰ চিল মোৰ মাৰা আছে। তো কোৰ্টে পাৰিত কৰি দিয়ে যিটো কোৰ্চ, সেইটো পঞ্চগব্য কোৰ্চ। আচলতে পঞ্চগব্য কোৰ্চ বহুততে আছে, কিন্তু ডক্টৰ উপাধি দিব পৰা গোটেই বিশ্বতে কেৱলমাত্ৰ চেন্নাইত আছে। মানে গব্যসিদ্ধ যিটো কোৰ্চ হয়, এইটো মানে পঞ্চগব্য আয়ুৰ্বেদৰ এটা কোৰ্চ। পঞ্চগব্য আয়ুৰ্বেদৰ এটা কোৰ্চ। তাৰ বাদেও আপুনি প্ৰাকৃতিক চিকিৎসা আৰু যোগ বিজ্ঞানৰ সৈতেও জড়িত বুলি আমি শুনো। হয়, এনেই আপোনালোকে নিশ্চয় জানে, শুনিছে নিশ্চয়। মই এজন যোগাচাৰ্য আৰু লগতে যোগ প্ৰচাৰক হিচাপে পৰিচিত। গোটেই জিলাখনত এটা পৰিচয় আপোনালোকৰ আশীৰ্বাদত আছে। তেনেকৈ যোগৰ লগত জড়িত হ'লে যোগটো যেতিয়া আমি কৰোঁ, যোগৰ লগত আমাৰ শ্বৰ্ট কৰ্মটো থাকিয়ে যায়। শ্বৰ্ট কৰ্মটো প্ৰাকৃতিক চিকিৎসা বুলি কওঁ। তো ট্ৰিটমেণ্ট মই যেতিয়া কৰোঁ, ট্ৰিটমেণ্টত পঞ্চগব্য, যোগ, লগতে প্ৰাকৃতিক চিকিৎসা, এই তিনিটা থাকিয়ে যায়। লগতে যিটো আমাৰ খোৱা লোৱাৰ পদ্ধতি, আহাৰ বিহাৰৰ বিচাৰ বহুত ডাঙৰ কথা থাকে। তো আহাৰ বিহাৰো আমি সম্পূৰ্ণ শুদ্ধ কৰি দি মানুহক ট্ৰিটমেণ্ট কৰি আছোঁ। আৰু এনেকৈ এই ক্ষেত্ৰত ট্ৰেইনিং কৰা, মানে ট্ৰিটমেণ্ট কৰা বহুত ফলপ্ৰসূ হৈছে। মানে আপুনি নিজে বহুতো আৰোগ্য কৰিছে? হয়। কি বেমাৰৰ বিশেষকৈ আপুনি কৃতকাৰ্য হৈছে? আপুনি এজ এ ডক্টৰ হিচাপে মই যেতিয়া ডক্টৰ এডমিশ্যন ল'লোঁ, তাৰ পিছৰ পৰা মই প্ৰেক্টিছটো কৰি আছোঁ। কিন্তু তাৰ আগতে মই যোগৰ ট্ৰিটমেণ্টেই কেৱল কৰিছিলোঁ, যোগ আৰু নেচাৰোপেথি ট্ৰিটমেণ্ট কৰিছিলোঁ। কিন্তু এতিয়া লগতে পঞ্চগব্যটো আছে। তো তিনিটা ট্ৰিটমেণ্ট একেলগে হয়। আচলতে প্ৰথমতে যেতিয়া ৰোগী এজন আহে, আমি তেওঁক শুদ্ধিকৰণ কৰিবৰ কাৰণে শ্বৰ্ট কৰ্মটো কৰি লওঁ। কাৰণ ৰোগী এজন যেতিয়া আহে, তেতিয়া বিভিন্ন জেগাৰ পৰা বিভিন্ন ঔষধ খোৱাৰ পিছত শৰীৰটোৱে মানে ঔষধ একচেপ্ট কৰিব নোৱাৰা হয়, শৰীৰটো গ্ৰহণযোগ্য নহয়, ভিতৰটো অপৰিষ্কাৰ হৈ যায়। আৰু সেই অপৰিষ্কাৰটোক আমি পৰিষ্কাৰ কৰিবৰ কাৰণে শ্বৰ্ট কৰ্ম কৰোৱা হয়। যেনে ভ্ৰমণপতি আছে, ধৌতি আছে, নেতি আছে, বস্তি আছে, বিভিন্ন শ্বৰ্ট কৰ্মত আছে। শ্বৰ্ট কৰ্মবিলাক কৰাই লোৱাৰ পিছতে শুদ্ধিকৰণ কৰা যায়। কৰাৰ পিছত যোগটো আৰম্ভ হৈ যায়, যিটো যোগৰ থেৰাপি আছে, যোগৰ থেৰাপিটো আৰম্ভ কৰি দিয়া যায়। তাৰপিছত পঞ্চগব্যৰ ঔষধটো দিয়া যায়। তো চবতকৈ ডাঙৰ ৰোল যিটো আছে, খাদ্যৰ লগত কথাটো আছে, লাইফষ্টাইলৰ লগত কথাটো আছে। তো খাদ্যটো সম্পূৰ্ণ
প্লেন কৰি দিয়া যায় কোনটো পেচেণ্টক কোনখিনি খাদ্য খাব লাগিব কি খাদ্য খাব লাগিব নিশ্চয় খানপানৰ কথা কৈছিলে খাদ্যৰ কথা কৈছিলে এজন ব্যক্তি সুস্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে খানপানৰ কেনেকুৱা মহত্ব আছে আচলতে সুস্বাস্থ্য হ'বৰ কাৰণে বিভিন্ন দিশে আছে কিন্তু তাতে চবতকৈ ডাঙৰ ভূমিকা পালন কৰে খানপানতেই হয় আচলতে কনচেপ্টটো আমি জীয়াই থাকিব লাগিব তাৰ কাৰণে খাব লাগে হয় কিন্তু আজিকালি কনচেপ্টটো উল্টা হৈছে আমি খাব লাগিব সেইকাৰণে আমি জীয়াই আছোঁ হয় গতিকে যেতিয়ালৈকে কনচেপ্ট আমাৰ উল্টাটো শুধৰণি নকৰিম চিধা নকৰিম তেতিয়ালৈকে আমি স্বাস্থ্যৱান হ'ব নোৱাৰোঁ তো তাৰ কাৰণে খাদ্যটো কেতিয়া খাব লাগে কি খাব লাগে সেই বিষয়টো জনা উচিত মই অকণমানকৈ কৈছোঁ সৰুকৈ কৈছোঁ আপোনালোকক আমি ৰাতিপুৱা আচলতে উঠাৰ পিছত 7-9 বজালৈকে অন্তত আমি আহাৰ গ্ৰহণ কৰা উচিত কাৰণ বেলিটো 3 ঘণ্টা নোযোৱালৈকে খাদ্য গ্ৰহণ কৰাৰ মানে যিটো গ্ৰহণ কৰা যায় সেই খাদ্যখিনি আমাৰ ভালকৈ ডাইজেষ্ট নহয় খাদ্যখিনি আমাৰ অপকাৰ কৰে 7টাৰ পিছৰ পৰা আমি খাদ্য খাব পাৰোঁ আৰু ইফালে বেলি ডুব যোৱালৈকে আয়ুৰ্বেদত কোৱা মতে আমি বেলি থকালৈকেই খাদ্য খাব লাগে বেলি ডুব যোৱাৰ পিছত খাব নালাগে কিন্তু বিকল্প আছে যদি বেলি ডুব গৈছে আমি খাব লাগে তেতিয়াহ'লে 3 ঘণ্টাৰ ভিতৰতেই খাই লওঁ তো 3 ঘণ্টাটো নহয় আজিকালি আমি কিছুমানে 10টাতো খাইছোঁ 10:30টাতো খাইছোঁ 11টাতো খাইছোঁ এই ক্ষেত্ৰত সূৰ্য নথকা সূৰ্যৰ এবচেঞ্চত যিবিলাক খাদ্য আমি খাওঁ সেই খাদ্যবিলাক আমাৰ শৰীৰত হজম নহয় আৰু হজম নোহোৱাৰ কাৰণে সেইবিলাক আমাৰ গেছ ফৰ্ম কৰে আৰু আপোনালোকেতো নিৰামিষ আহাৰে অনুমোদিত কৰে চাগে প্ৰেক্টিকেলি আমি আচলতে সাংসাৰিক মানুহখিনি বিশেষকৈ নিৰামিষ আহাৰেই শ্ৰেষ্ঠ আমি নিৰামিষ আহাৰ গ্ৰহণ কৰাটো অতি উত্তম ঠিক আছে তাৰপিছত যিটো প্ৰাকৃতিক চিকিৎসাত বিভিন্ন মৃত্যু স্নান থাকে বা বিভিন্ন তেনেকুৱা থাকে এই সম্পৰ্কে আপুনি কেনেকুৱা কি মন্তব্য মৃত্যু স্নান চন্দ্ৰ স্নান সূৰ্য স্নান এইবিলাক স্নান আছে এইবিলাক স্নানতো প্ৰাকৃতিক চিকিৎসাই হয় এইবিলাকো বিভিন্ন ৰোগ অনুযায়ী তেনেকৈ ট্ৰিটমেণ্ট কৰা কোনজন ব্যক্তিক মৃত্যু স্নান কৰাব লাগিব চন্দ্ৰ স্নান কৰাব লাগিব তো সেইবিলাক বিষয় লৈ মানে এজন পাৰ্টিকুলাৰ ৰোগীক আমি চাই পেলাইহে সেইবিলাক আমি কৰাব আৰু বিশেষকৈ আপোনাৰ সৈতে যদি কোনোবা ৰোগীয়ে যোগাযোগ কৰিব খোজে আপোনাৰ ঠিকনাটো দিয়ক আৰু আপোনাৰ কণ্টেক্ট নম্বৰটো কওক নিশ্চয় মোৰ ইয়াতে আহিব লগা হ'লে মঙলদৈত আহিব লাগিব মঙলদৈ ফেভাৰ গেটত বাছ ষ্টেণ্ডত নামাৰ পিছত তাৰ পৰা টেকাৰ পোৱাই যায় বেছি দূৰ নহয় 2 কিলোমিটাৰ ওচৰতেই 2 কিলোমিটাৰ আহিয়ে মহৰ্ষি বিদ্যা মন্দিৰ আমাৰ প্ৰাইভেট ইংলিছ মিডিয়াম স্কুল তাৰে ওচৰতে আমাৰ ঘৰ তো তাতে আহি ফোন নম্বৰ মই দি দিলে ফোন নম্বৰ যোগাযোগ কৰিলে নিশ্চয় আহিব ঠিক আছে আপুনি ফোন নম্বৰটো এবাৰ কৈ দিয়ক ফোন নম্বৰ হোৱাটছআপ নম্বৰ 8876071934 আৰু যিটো কল নাম্বাৰ কল কৰিবৰ কাৰণে যিটো নম্বৰ জিঅ' নম্বৰ 6006935547 এইটো নম্বৰ যোগাযোগ কৰিলে নিশ্চয় পাব মোক ঠিক আছে আপোনাক বহুত ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ লগ পাম বহুত ধন্যবাদ আৰু মই ব্ৰহ্মপুত্ৰ টাইমছৰ সাক্ষাৎকাৰ সুযোগ দিয়াৰ বাবে আপোনাকো বহুত ধন্যবাদ জনালোঁ তথা আমাৰ ব্ৰহ্মপুত্ৰ টাইমছৰ যিখিনি দৰ্শক আছে তেওঁলোকক বহুত স্বাগতম জনাইছোঁ ঠিক আছে